এতিয়া চেংমৰা বজাৰলৈ যাবানে? নিশ্চয় যাম। তাত গৈ অকণমান ফূৰ্তি কৰোঁ, চাওঁ ৰাইজক কেনেকুৱা আহিছে দৰ্শন পৃথিৱীলৈ। চেংমৰা বজাৰখন আজিকালি আগৰ নিচিনা অকণমান বেলেগ হ'ল। আগতকৈ বেলেগ হ'ল আৰু আগতে মতা মানুহ যেনিবা আজিকালি মাইকী মানুহো ওলোৱা। লগতে আজিকালি কি বেছিব লৈছে তাত? আজিকালি চব ওলাই আৰু মাইকী মানুহে বেছিকৈ জানে আৰু মতা মানুহৰ কম জনা হ'ল কিজানি। এনেই ফূৰ্তিত যাওঁ আৰু চখ এটা কৰিবলৈ। কিবা এটাতো খাবা আৰু। খাম আৰু কি খাবা? সেইটো খাবলৈকে যাওঁ আৰু। কি খাবা? তুমি এইটো যে আমাৰ যিটো মেলেৰিয়া ডিপাৰ্টমেণ্টত থকা বস্তু গাঁৱলীয়াটো 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 বা এনেই বজাৰলৈ গৈ ভাল পোৱা নে? ভাল পাওঁ। গৰু কচুবোৰ দেখিবলৈও পাওঁ, কিবা কিবি চাই ফূৰ্তিও পাওঁ। বস্তুবোৰ দামবিলাক কমিছেনে? নাই কমা নাই, এইটো চৰকাৰ বাঢ়িছেহে দেখোন। হয় নেকি? অঁ, আগতকৈ বাঢ়িছে। গাহৰি মাংসটো দামো দেখোন ধেৰ হ'লগৈ, এতিয়া গাহৰি খাবলৈকে মন নোযোৱা হৈছে নহয়। দাম বাঢ়িলে, পাৱৰ দাম বাঢ়িছে, চবৰে দাম যেতিয়া বাঢ়িছে, এই খাচী মাংসৰ দাম বাঢ়িল, কি খাবা আৰু 600-700 টকা দি পেলাই এসাঁজ ভাত খাওঁতে যদি মাংসতে ইমান যায় আৰু বাকী সোপা ঘৰত আছে বুলি নাথাকিলেতো বিপদেই আছে। চুলাইটো বাঢ়িলে নেকি? চুলাইটো বাঢ়িছে, 80 টকা হৈছে, গম পাইছে নাই? অৰুণাচলৰ 50 টকা হৈছে। চৰকাৰক অকণমান কমাই দিবলৈ কোৱা কথাটো। চৰকাৰক মই এতিয়া ৰিকুৱেষ্ট, এতিয়া চৰকাৰে ভাগিলে এতিয়া কোনো চৰকাৰ হ'ব, এইটো কথাইতো ডাঙৰ কথা হৈ পৰিছে। যিখন চৰকাৰে হওক আৰু যিখন চৰকাৰে হওক, কোনটো বস্তু দাম কমাই দিব লাগে? কমাব লাগে আৰু কোনটো কমাব লাগে বিশেষকৈ? চব ক্ষেত্ৰতে কমাব লাগে। চুলাইটো অলপ বেছি নেকি? চুলাইটো কমামেই, এইটো দেখা দেখি কথা। হ'লেও ৰাগিয়াল বস্তুটো সেইটো প্ৰতি আমি সদায় নজৰ ৰাখোঁৱেই আৰু খায়ো ভাল পায় ৰাইজে। আৰু নজৰ ৰাখিলেও কি কৰিমনো, এতিয়া নিজে খাই যেতিয়া আমিনো ক'বলৈ কোন আৰু, নিজৰ পইচা দিয়ে খাব, তেনেকুৱা প্ৰশ্নহে কৰে। নিজৰ পইচা দি যোনে কমাব পাৰিব তেতিয়াহে বুজি, আৰু এই কথা মই ক'লোঁ আৰু সমাপ্ত।